তামুলপুর মহকুমার অন্তর্গত কুমারীকাটা আরক্ষী থানার নীলৱজ্যোতি নাথৰ কমতাৰ মূৰ ধৰিছে। জানিব পৰা মতে যোৱা শুক্ৰবাৰে নিশা 11:30 বজাত এনকে আঙাৰকাটা বেগৰীকুৰি গাঁৱৰ নিবাসী কমল বসুমতাৰীৰ ঘৰৰ কুমাৰীকাটা আৰক্ষী চকীৰ বিষয়া নীলৱজ্যোতি নাথে উপস্থিত হৈ S01V9156 নম্বৰ এল্টো গাড়ীৰ সোঁফালৰ গ্লাছ ভাঙে আৰু SS28B1104 নম্বৰ বাইক সহ নিশা দুয়োখন বাহন কুমাৰীকাটা আৰক্ষী চকীত লৈ আহে। আনপিনে কমল বসুমতাৰীৰ পিতৃ কমল সিং বসুমতাৰী ছাতি বন্দুকেৰে আক্ৰমণ কৰে আৰু কমল বসুমতাৰীৰ ভাগিনেক প্ৰিয়ম বড়ো তেৰক লাঠিৰে কোবাই ফৰিত। উল্লেখ যে কমল বসুমতাৰ নামৰ লোকজন এনকে আঙাৰকাটা বেগৰীকুৰি গাঁৱত যোৱা 24 মে তাৰিখে ডাইনী হত্যাৰ কাণ্ডত সৈতে নাম জড়িত হৈ পৰিছিল। এই ক্ষেত্ৰত অপৰাধী কমল বসুমতাৰী নিশাই পলাই হাৰি যাবলৈ সক্ষম হয় যদিও নিশাই অপৰাধীক নাপাই পৰিয়ালটোৰ এনেদৰে আৰক্ষী বিষয়াগৰাকীয়ে দুৰাত্ম চলোৱাৰ কেন্দ্ৰ কৰি বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীৰ সৈতে যোগাযোগ কৰোঁতে ভাষ্য দিয়াৰ পৰা বিৰত থাকে। আজি ৰাতি আহিছিল, ৰাতি 11:30 বজাত পুলিচটো আহিছিল আমাৰ কমল বসুমতাৰীক বিচাৰ কৰিব। এতিয়া বিচাৰ কৰিব আহোঁতে আমাৰ বাইদেউ ল'ৰাও আছিল, বাহিৰত আমাৰ দেউতাৰ লগত শহুৰ লগত আৰু আমাৰ বাইদেউ ল'ৰাৰ লগত বাহিৰতে আছে। দেখোন গৰম বোলে ঘৰ ভিতৰত সোমাই যোৱা নাই। তাৰপিছত পুলিচকেইটা আহিছে, আমাৰ বাইদেউ ল'ৰাটো মাৰিছে, মাৰি পেলাই মাথাত বোলে আৰু সি কি কয় চিলাইটো এনেকুৱা কৰি ৰাখিছে বোলে। এতিয়া একদম মাহী পুলিচ আহিছে, মোক মাৰিছে, মাহী উঠা বুলি কৈছে। এতিয়া উঠা বুলি কোৱাতে উঠালাক। মোৰ মালিকটো আছিল ঘৰতে, তথাপি সি যি নহওক মই ফলাম বুলি সি ফলাইছিল আৰু ন। পলোৱাৰ পিছত তেওঁ কৈছে যে গুলি মাৰ বুলি কৈছে। এই গুলি মাৰ কোৱাতে সি যি হ'লেও মই যি হ'ব সি তাৰমানে ফলাইছে আৰু ফলাওঁতে তাহোন গিছে এই বল ফিল্ড না স্কুল ফিল্ড তাতে লগে খেদি গিছিল বোলে। খেদি যাওঁতে এটা শব্দ শুনা পাইছোঁ মই, পিষ্টলত হয় না চিলাইত হয় তেতিয়া এটা শব্দ পাইছোঁ আৰু না। ওপৰত পালি দিছে না তলত পালি দিছোঁ সেইটো মই নাজানো, তথাপি শব্দটো পাইছোঁ। তাৰপিছত আকৌ তাহোন ঘূৰি আহি কিনে দৰ্জাটো খুলিব দিলাক। দৰ্জাটো খুলি দিলোঁ। দৰ্জা খুলি দিয়াৰ পিছত এতিয়া দৰ্জা খুলি দিয়াৰ পিছত চিচি কেমেৰা সুধিলাক। চিচি কেমেৰা ক'ত থৈছে, চিচি কেমেৰাটো বুলি কৈছে। এতিয়াতো ছাৰ আমাৰতো চিচি কেমেৰা নাই। কি চিচি কেমেৰা নাই, ক'ত লুকাই থৈছা চিচি কেমেৰাটো এনেকুৱা কৈছে। তেতিয়া মই কৈছোঁ চিচি কেমেৰা নাই ছাৰ, নাই বুলি কৈছে। এতিয়া কৈছে মোক কৈছে আৰু গাড়ী চাবি দিয়া, এই এল্ট্ৰ গাড়ীখন খাৰ এনেকুৱা কৈছে। এই বাইকটো কোনে চলাই এনেকুৱা কৈছে। গাড়ী চাবি খুজি আছে। মোৰ সৰু ল'ৰাটো কান্দি পেলাই কৈছে আমি কি দায় কৰিছোঁ, আমাক এনেকুৱা কৰি আছা যে, আমাক কিয় এনেকুৱা কৰি আছা, আমি কি দায় কৰিছোঁ এনেকুৱা কৈছে। এনেকুৱা কোৱাতে এজনে কৈছে বাবু তোক একো নকৰোঁ দে চাবিটো দিয়া বুলি কৈছে। চাবিটো ল'ৰাটো চাবিটো বিচাৰ কৰলাক। এতিয়া চাবিটো বিচাৰ কৰি পেলাই টেবুলত পালাক বাইকটো আৰু এল্ট্ৰটো নাপালাক। এতিয়া এল্ট্ৰৰ চাবিটো নাপাৱাৰ কাৰণে গ্লাছটো ভাঙি দিলাক। গ্লাছটো ভাঙি দি পেলাই আৰু চাবিটো পালাক, চাবিটো পাইছে। তাৰপিছত আৰু আগত একবাৰ ফাৰ্ষ্টত অহাটো গ্লাছটো ভাঙি থৈ গৈছে। গ্লাছটো ভাঙি থৈ যাই পেলাই আৰু মোবাইল লৈ গৈছে এটা, আৰু পইচা 7,000 লৈ গৈছে, আৰু ল'ৰা ছোৱালীৰ কিতাপ পঢ়াটো গোটাই পেলাই দিছে, আলনি কৰি থৈছে। তাৰপিছত টিভি ভাঙি থৈ গৈছে। টিভিটোতো কি কৰিছে না মোৰ সম্পত্তিকেইটাটো। মানুহে যদি দায় কৰিছে মানুহ ধৰি লৈ যা, মোৰ সম্পত্তি বা মোৰ বস্তুবিলাকতো একো এনেকুৱা কৰিব নালাগে। সেইটো এনেকুৱা কৰাটো ইনাই হৈছে তাহাঁত। এতিয়া কৈছে গাড়ীখন লৈ গৈছে, এল্ট্ৰকো লৈ গৈছে, বাইকো লৈ গৈছে। তাৰপিছত কৈছে মোক তয়ে মানুহ মাতি পেলাই তয়ে মানুহ মাৰবা দিছা এনেকুৱা কৈছে। ছাৰ মই কেনেকুৱা ইমান মানুহ মাতি পেলাই মই কেনেকুৱা মাৰবা দিলোঁ, মই এনেকুৱা ক'লোঁ। তাৰপিছত কৈছে তোক ভিডিঅ' কলত দেখা পাইছোঁ নহয়, ভিডিঅ' কলত। ছাৰ মইতো ভিডিঅ' কল কৰোঁতে মই যাৱাই নাই এনেকুৱা কৈছে। মই ভিডিঅ' কলত নায়েই বুলি কৈছে। এতিয়া কাইবা যদি মই থিয়া হৈ থাকোঁতে কাইবা যদি উঠাই পেলাই এনেকুৱা লগাই দিছে মই সেইটো নাজানো।
মই তাতে যাৱাই নাই কিবা ভিডিঅ' কল কৰাতে মই সেইটো আৰু ছাৰটো কৈ গৈছে মোক কালি থানাত যাব লাগিব কুমাৰকাটাত থানাত যাব লাগিব থানাত নগ'লে ওপৰৰ পৰাই আৰু কিবা আহিব এনেকুৱা কৈছে কমলক লৈ যাবি আৰু কমলটো চালেণ্ডাৰ হ'ব দিবি নহ'লে আমি আহিয়ে থাকিম বুলি কৈছে আৰু আমাৰ মালিকটো কিমান বাধা দিছিল দে এনেকুৱা মাৰিব নালাগে বা এনেকুৱা কৰিব নালাগে মানুহটো যে দায় পাইছে বা দায়নী হৈছে বা কিবা হৈছে সেইটো এটা সমাধান কৰিব লাগে বুলি কৈছিল এটা কিমান মানুহবিলাক বাচাবৰ কাৰণে কিবা কৈছিল এতিয়া ছাৰ আপুনিও বাচবা পৰা নাই আমিওতো একলাই মানুহ ক'ত বাচবা পাৰব আমাৰ কমলটো সেইটোতো কথা নাই ইমান দুনিয়াৰ মানুহ আছে এতিয়া ৰাইজতো কামটো কৰলাক ৰাইজো কাম কৰাৰ পিছত এতিয়া কমলক মাত্ৰ ধৰিতো নহয় এটা কমলত বস্তু বাহানি সেইবিলাক চব এনেকুৱা কিবা কৰি গ'লেতো নহ'ব সেইটো মোৰ কিবা এটা হ'লে কিবা এটা লাগিব মোক সেই বস্তু বাহানি লছ হোৱাৰ কাৰণে মোক সেইখিনি কি কয় সেইটো মোক লাগিব আৰু আমি মাত্ৰ দায়টো কৰা নাছিলোঁ চব ৰাইজেতো কৰিছে দায়টো এতিয়া আমাকে ধৰি আছে দুইবাৰ আহিছে দুইবাৰো মোৰ বস্তু বাহানিবিলাক সলনি কৰি থৈ দিছে এতিয়া ভাল কৰি আহিলে সুধিব লাগিছিল বা বিচাৰ কৰি পেলাই ল'ব লাগিছিল মানুহ যদি দায় পাইছে মানুহটো ল'ব লাগিছিল এতিয়া মোৰ বস্তু বাহানিবিলাকে ইমান আলনি কৰি থৈ গৈছে মোৰ বস্তুকেইটা মোৰ বস্তুটো একো কিবা কৰা নাই কাকো